1991 বৰ্ষৰ অতীতসমূহ লগ লাগিছোঁ। আমাৰ লগ লগাৰ এটাই উদ্দেশ্য যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিল পুৰণি, এতিয়া যেন আমি যদিও আমি মানে হেৰি হৈছোঁ, আমাৰ আজি এনেকুৱা লাগিছে যেন মানে আমি সেই পুৰণিকলীয়া ছাত্ৰ ছাত্ৰীলৈ উভতি গৈছোঁ। আমাৰ আজি এনেকুৱা লগা নাই যে আমাৰ পৰিয়াল আছে, তেনেকুৱা আমি অনুভৱ কৰা নাই। আমি বন্ধুবৰ্গক, আমি বন্ধু বান্ধৱীসকলকে লগ পাই এনেকুৱা এটা আমাৰ মুহূৰ্ত আহি পৰিছে, যি মুহূৰ্তত নেকি আমি নিজকে মানে ভাবিবলৈ বাধ্য হৈছোঁ যে আমি সেই 91 চনৰ আগৰ সময়খিনিক যেন মানে আমি উভতি গৈছোঁ, যেন মানে আগৰ সেই সময়বোৰৰ মুহূৰ্তবোৰত যি ঘটনা আমাৰ ঘটিছিল সেইবিলাক আমি অলপ নষ্টালজিক হৈ পৰিছোঁ। 1991 বৰ্ষ পূব বৰক্ষেত্ৰী উচ্চ মাধ্যমিক বিদ্যালয় লোহাৰকাথাৰ আমি 1991 বৰ্ষৰ আজি সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰি আহি আছোঁ। ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ স্মৰণ, সতীৰ্থ স্মৰণ, প্ৰয়াত শিক্ষাগুৰুসকলক স্মৰণ, বৃক্ষৰোপণ, তাৰপিছত গুৰুবন্দনা অনুষ্ঠিত হ'ল। আপোনালোক সকলোৱে দেখিলে এই গুৰুবন্দনাত আমি আমাৰ সেই সময়ৰ শিক্ষাগুৰুসকল, বিশেষকৈ সেই সময়ৰ প্ৰধান শিক্ষক ইয়াৰ আলী দেৱ, হংসনাথ দাসদেৱ, নৱাব ফজলুল হক দেৱ, লগতে প্ৰয়াত শিক্ষাগুৰুসকলৰ সহধৰ্মিনী বা তেওঁলোকৰ পৰিয়ালৰ প্ৰতিনিধিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আমি তেওঁলোকৰ পৰা আশীষ ল'লোঁ আৰু আমাৰ যি সতীৰ্থ সন্মিলনৰ আমাৰ মাজৰ সতীৰ্থ সন্মিলনখন আছে, ভোজন বিৰতিৰ পিছত অনুষ্ঠিত হ'ব। এটাই কথা, 1991 বৰ্ষৰ আমাৰ যি শিক্ষাবৰ্ষ আছিলে, এই শিক্ষাবৰ্ষৰ শিক্ষাৰ্থীসকলক এই বিদ্যালয়ৰ শ্ৰেষ্ঠ বৰ্ষ হিচাপে গণ্য কৰা হয়। আমিও আমাৰ ভাগেৰে 1991 বৰ্ষৰ সতীৰ্থসকলে, যিহেতু আগত হীৰক জয়ন্তী আছে ডিচেম্বৰত, এই বৰ্ষৰ ডিচেম্বৰত হীৰক জয়ন্তী অনুষ্ঠিত হ'ব। এই হীৰক জয়ন্তীতে 1991 বৰ্ষৰ সতীৰ্থসকলে আমি সৰ্বতোপ্ৰকাৰে হীৰক জয়ন্তীত সহযোগিতা কৰি আমাৰ যি এই 1991 বৰ্ষৰ শিক্ষাবৰ্ষৰ শিক্ষাৰ্থীসকল আছিলোঁ, সকলোৱে ইয়াতে সহযোগ কৰিম। আৰু যিহেতু সকলোৱে আমাৰ বৰ্ষটোক শ্ৰেষ্ঠ বৰ্ষ হিচাপে গণ্য কৰে, আমি সমাজৰ ফালেও, সমাজৰ প্ৰতিও যাতে আমি দায়বদ্ধ হৈ আগবাঢ়ি যাব পাৰোঁ, সমাজখনকো যাতে কিবা এটা দিব পাৰোঁ, আজিৰ এই সতীৰ্থ সন্মিলনৰ জৰিয়তে, আলোচনাৰ জৰিয়তে এই সিদ্ধান্তটো আমি গ্ৰহণ কৰিছোঁ। আগত দিনত 1991 বৰ্ষ পূব বৰক্ষেত্ৰী হাইস্কুলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থসকলে সমাজৰ প্ৰতিও কিবা এটা কৰাৰ কাৰণে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।